নমস্কাৰ আপুনি জানে নাই আমাৰ ভাৰতবৰ্ষত বাস কৰা প্ৰত্যেকজন ব্যক্তিৰে হাওফাওজনিত ৰোগত মৃত্যু হোৱাৰ চান্স সিগাৰেট নাখালেও 60%তকৈ বেছি 2023 চনত টাইমছ মিডিয়াই এটা ৰিপৰ্ট চলাইছিল আৰু সেই ৰিপৰ্টটোত তেওঁলোকে গম পাইছিল যে আমাৰ ভাৰতবৰ্ষত প্ৰায় 10 লাখতকৈ বেছি লোক স্মকিং অৰ্থাৎ সিগাৰেট সেৱনৰ দ্বাৰা হাওফাওজনিত ৰোগ হয় আৰু তেওঁলোকৰ মৃত্যু হয় কিন্তু পলিউশন যেটো আমাৰ ভাৰতবৰ্ষৰ মেইন সমস্যা সেই পলিউশনৰ বাবে হাওফাওজনিত ৰোগ হয় আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে মৰা লোকৰ সংখ্যা মৃত্যু হোৱা লোকৰ সংখ্যা 3 মিলিয়নতকৈ অৰ্থাৎ 30 লাখতকৈ অধিক আছিল কিহৰ বাবে আমাৰ ভাৰতবৰ্ষত ইমান পলিউশনৰ দ্বাৰা মানুহ মৃত্যু হৈ আছে বা ভাৰতবৰ্ষত আমাৰ ইমান পলিউশনটো হৈ আছে কিহৰ কাৰণ তাৰ বিহাইণ্ডত থকা ৰিজন কেইটা কি তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰথমতে আমি জানি ল'ব লাগিব যে এটা সিগাৰেটত কি হাৰ্মফুল কেমিকেল থাকে অৰ্থাৎ টক্সিক কেমিকেল থাকে চাওক সিগাৰেটত আমাৰ বিভিন্ন ধৰণৰ টক্সিক কেমিকেল থাকে তাৰ ভিতৰত আমাৰ প্ৰথমটো হ'ল নিকোটিন থাকে বিউটেন থাকে মিথানল থাকে মিথেন থাকে তাৰপিছত থাকে আপোনাৰ এসিটিক এসিড থাকে কাৰ্বন মনোক্সাইড থাকে এই যিকিটা আমাৰ কেমিকেল টক্সিক কেমিকেল এডাল সিগাৰেটত পোৱা যায় সেই গোটেইকিটা কেমিকেলে আমাৰ বায়ুমণ্ডলত নিজে নিজে উপঙি আছে অৰ্থাৎ ভাহি আছে আমাৰ ভাৰতবৰ্ষৰ বায়ুমণ্ডলত বেছিকৈ উপঙি আছে এই গোটেইকিটা টক্সিক যিকিটা নেকি আমাৰ লাংছৰ প্ৰবলেমত বা উশাহ নিশাহৰ আমাৰ মেইন সমস্যা প্ৰধান কৰা কাৰক কেইটা হ'ল এই টক্সিক কাৰক কেইটা যিকিটা নেকি সিগাৰেটত পোৱা যায় আৰু সিগাৰেটতকৈ কিন্তু বেছিকৈ আমাৰ বায়ুমণ্ডলত এই টক্সিক পদাৰ্থকেইটা উপঙি আছে এই টক্সিক পদাৰ্থকেইটা যে উপঙি আছে আমাৰ ভাৰতবৰ্ষ যে ইমান যে প্ৰদূষণ হৈ আছে তাৰ আঁৰত কি আছে তাৰ আঁৰত কি কাৰণত আমাৰ ভাৰতবৰ্ষ ইমান প্ৰদূষিত হৈ আছে এটা ৰিপৰ্ট চলাইছিল আমাৰ নিউজ এনিয়ে সেই ৰিপৰ্টটোত তেওঁলোকে কৈছিল যে আমাৰ ভাৰতবৰ্ষৰ কোন কেইখন চিটিত আপুনি বাস কৰিলে এদিনত কেইডাল সিগাৰেট খোৱাৰ সমান হয় সেই ৰিপৰ্টটোত তেওঁলোকে গম পাইছিল যে যদি আপুনি মুম্বাই চহৰত বাস কৰে তেন্তে আপুনি এদিনত প্ৰায় 12ডাল সিগাৰেট খোৱাৰ সমান আপুনি পলিউশন আপোনাৰ নাকেৰে আপুনি মুখৰ ভিতৰত পঠাই আছে 12ডাল দিনত সিগাৰেট খোৱাৰ সমান যদি আপুনি বেংগলোৰত থাকে তেন্তে দিনত প্ৰায় 7ডাল সিগাৰেট খোৱাৰ সমান আপোনাৰ হৈ আছে যদি বিশেষকৈ আপুনি যদি দিল্লী যিখন নেকি ভাৰতবৰ্ষৰ আটাইতকৈ পলিউটেড চিটি এই দিল্লীত যদি আপুনি বাস কৰে তেন্তে আপুনি প্ৰায় 36ডাল সিগাৰেট এদিনত সেৱন কৰি আছে প্ৰায় সেৱন কৰা নাই মানে তাৰ মিনিংটো এইটোৱে বুজাইছে যে মানে 36ডাল সিগাৰেটত যিবিলাক কেমিকেল যাব আপোনাৰ দেহলৈ যিমান এফেক্ট কৰিব সেই সমান এফেক্ট আপুনি পলিউশনৰ দ্বাৰা দিল্লী চিটিত পাই আছে এদিনত 37ডাল লগতে আৰু তেওঁলোকে কৈছিল চেন্নাইত যদি আপুনি বাস কৰিছে চেন্নাইত তেতিয়াহ'লে 15ডাল সিগাৰেট আপুনি এদিনত সেৱন কৰি আছে তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি জানিবলৈ চেষ্টা কৰোঁ যে আমাৰ ভাৰতবৰ্ষ পলিউশন হোৱাৰ মেইন প্ৰধান কাৰণ কেইটা কি আমাৰ ভাৰতবৰ্ষ পলিউশন হোৱাৰ মেইন কাৰণ কেইটা প্ৰধানকৈ 5টা ভাগ কৰা আছে ইয়াৰ প্ৰথমটো হ'ল আমাৰ ইণ্ডাষ্ট্ৰিয়েল ইমিশন অৰ্থাৎ আমাৰ উদ্যোগবিলাক আছে আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে ইয়াত বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি আছে আৰু হৈ আছে এই উদ্যোগবোৰৰ পৰা আমাৰ প্ৰধানকৈ বিভিন্ন ধৰণৰ টক্সিক কেমিকেল ৰিলিজ হয় আমাৰ চাওক আজি গাঁৱে ভূঞে কিমানটা ইটা ভাটা আছে আৰু ইটা ভাটাৰ পৰা আমাৰ কিমান টক্সিক পদাৰ্থ বায়ুমণ্ডললৈ এৰি যায় আছে কিন্তু বাহিৰত যিবিলাক উন্নত দেশ আছে তেনে দেশত এনেকুৱা ধৰণৰ উদ্যোগৰ ব্যৱস্থাপনাটো নহয় আৰু আমাৰ উদ্যোগৰ পৰা বিভিন্ন ধৰণৰ টক্সিক মেটেল বিভিন্ন ধৰণৰ ৱেষ্ট মেটেলবিলাক ওলাই আছে যাৰ বাবে নেকি আমাৰ বায়ুমণ্ডল প্ৰধানকৈ প্ৰদূষিত হৈছে আমাৰ উদ্যোগৰ এই ইণ্ডাষ্ট্ৰিয়েল ইমিশনৰ বাবে ইয়াৰ নেক্সট কাৰণটো হৈছে আমাৰ ভেহিকল অৰ্থাৎ যান বাহনৰ বাবে অৰ্থাৎ যান বাহন কি আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ কৈছোঁ আমাৰ ভাৰতবৰ্ষত চাব আপুনি যান জঁট একদম তাৰমানে প্ৰত্যেকজন ব্যক্তিৰে এখন গাড়ী থকা বুলি ক'ব পাৰি যাৰ বাবে নেকি ৰাস্তা ঘাটত অতিপাত পলিউশন হৈ আছে যিবিলাক নেকি আমাৰ ফসিল ফুয়েল সেই ফসিল ফুয়েল পৰা বা আমাৰ বিভিন্ন ধৰণৰ টক্সিক মেটেল সিগাৰেট এডালত থকা যেনে কাৰ্বন মনোক্সাইড মিথেন এইবোৰ ৰিলিজ হৈ আছে সদায় ৰেগুলাৰ কিন্তু উন্নত ৰাষ্ট্ৰবোৰত এনেকুৱা নহয় উন্নত ৰাষ্ট্ৰবোৰত মেইনলি আমাৰ কি থাকে চৰকাৰৰ ফালৰ পৰা পৰিবহণ বিভাগটো দিয়া থাকে আৰু এজন মানুহে এখন গাড়ী লৈ কেতিয়া যাব নোৱাৰে যদি আমাৰ ভাৰতবৰ্ষতো তেনে ব্যৱস্থা কৰা হয় অৰ্থাৎ যান বাহনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ অনা হয় সেই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ কিন্তু পলিউশনৰ ক্ষেত্ৰত অলপ কমিব নাইবা আৰু আজিকালি বৰ্তমান সময়ত ইলেক্ট্ৰিক গাড়ী ওলাইছে ইলেক্ট্ৰিক গাড়ীৰ দ্বাৰা পলিউশনৰ পৰিমাণটো অলপ কমি থাকে কিন্তু ভাৰতবৰ্ষত সিমান এটা প্ৰচাৰ হ'বলৈ পৰা নাই যিবোৰ নেকি উন্নত দেশবোৰত ইলেক্ট্ৰিক গাড়ীটো যেনেদৰে প্ৰচাৰ হৈছে তো লগতে যান বাহনৰ যিটো গমনাগমন বুলি কোৱা হয় অৰ্থাৎ ৰাস্তা ঘাটৰ সংখ্যা কমি গৈছে যান বাহনৰ সংখ্যা বৃদ্ধি হৈ গৈছে যাৰ বাবে ৰাস্তা ঘাটত একদম তাৰমানে বহুত যান বাহনৰ সৃষ্টি হৈছে যিয়ে নেকি ৰাস্তা ঘাটত বিভিন্ন ধৰণৰ বহুত পলিউশন কৰিবলৈ ধৰিছে ইয়াৰ ভিতৰত 3 নম্বৰ প্ৰধান কাৰণটো হ'ল এগ্ৰিকালচাৰ কৃষি অৰ্থাৎ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ আমি সকলোৱে জানো প্ৰায় 72% লোক কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে আমাৰ ভাৰতবৰ্ষৰ এগ্ৰিকালচাৰৰ পৰা কেনে ধৰণৰ প্ৰদূষণ হৈ আছে চাওক এগ্ৰিকালচাৰটো এটা মাটিৰ লগত জড়িত বিষয়বস্তু মাটিত আমাৰ বিভিন্ন ধৰণৰ কৃষি কাৰ্য কৰাৰ বাবে মাটিত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ কেমিকেল
টক্সিক পদাৰ্থবিলাক আমাৰ সাৰবিলাক মিহলা হয় যিবোৰ নেকি মাটি প্ৰদূষণ হয় আৰু প্ৰদূষণটো এনেকুৱা প্ৰদূষণে নহয় যে প্ৰদূষণটো অকল বায়ু প্ৰদূষণ হ'লে আপোনাৰ লছ হৈছে মাটি প্ৰদূষণৰ দ্বাৰা আমাৰ লছ হৈছে মাটি প্ৰদূষণৰ পৰাই আকৌ বায়ু প্ৰদূষণ হ'বলৈ ধৰিছে লগত এচিড বৰষুণ হ'ব ধৰিছে এচিড বৰষুণো আমাৰ প্ৰধান কাৰণটো কি বায়ু প্ৰদূষণ আমাৰ ভাৰতবৰ্ষত বায়ু প্ৰদূষণ হৈ আছে বেছিকৈ সেইবাবে আমাৰ এচিড বৰষুণ আমাৰ ভাৰতবৰ্ষত বেছি হ'ব লৈছে যিয়ে নেকি আমাৰ প্ৰদূষণৰ সংখ্যাটো বঢ়াই দিছে আমাৰ মেইনলি দুখন ৰাজ্য ভাৰতবৰ্ষৰ পাঞ্জাৱ আৰু হাৰিয়ানা এই দুখন ৰাজ্য যিবিলাক প্ৰদূষণ হৈ আছে প্ৰধানকৈ সেই প্ৰদূষণটোক তেওঁলোকে কৃষি কাৰ্যৰ পৰা হোৱা প্ৰদূষণ বুলি তেওঁলোকে নামকৰণ কৰিছে এগ্ৰিকালচাৰৰ পৰা এগ্ৰিকালচাৰ শেষ হোৱাৰ পিছত যিবিলাক আমাৰ ক্ৰপবিলাক থাকে ক্ৰপবিলাক আমাৰ যেতিয়া জ্বলাই দিয়া হয় তেতিয়া তাৰ পৰা বিষাক্ত পদাৰ্থ ওলাই বায়ুমণ্ডললৈ এৰি দিয়া যায় যাৰ বাবে নেকি আমাৰ এগ্ৰিকালচাৰৰ পৰা তেনেকুৱা ধৰণৰ প্ৰদূষণ হৈছে এই তিনিটা প্ৰধান কাৰণ আমাৰ আমাৰ প্ৰদূষণৰ ক্ষেত্ৰত ইয়াৰ লগতে আমাৰ প্ৰধান কাৰণ আৰু এটা হ'ল যে ৱেষ্ট মেনেজমেণ্ট আমাৰ তাৰমানে যিবিলাক প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাৰ যিবিলাক বৰ্ড আছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড অৰণ্য নিয়ন্ত্ৰণ বৰ্ড বা কিবা কিবি বিভিন্ন ধৰণৰ বৰ্ডবিলাক আছে আমাৰ চৰকাৰৰ কিন্তু চৰকাৰে এই সকলোতে আমাৰ সফল হ'বলৈ একো পৰা নাই আমাৰ স্বচ্ছ ভাৰত মিছন আগবঢ়াইছিল কেইবছৰমান আগত স্বচ্ছ ভাৰত মিছন আমাৰ যদিও সফল হ'ল কিন্তু এটা সীমিত পৰিমাণত সফল হ'ল কিন্তু তাৰ ওপৰত আহিবলৈ নোৱাৰিলে লগতে আমাৰ ৱেষ্ট মেনেজমেণ্ট ক'লৈ যে আমাৰ মেনেজমেণ্টটো আমাৰ চৰকাৰৰ যিবিলাক নীতি নিয়ম আহিব লগা আছিল সেইবিলাক বৰ্তমানলৈ অহা নাই ভাৰতবৰ্ষত তেওঁলোকে আগন্তুক দিনত আনিব বুলি আমাৰ ৰিচেণ্টলি কৈছে তথাপিতো আমাৰ কিন্তু বহুত পিছ পৰি আছে এই মেনেজমেণ্টৰ ক্ষেত্ৰত লগতে চৰকাৰৰ যিবিলাক মেনেজমেণ্ট দিছে জনসাধাৰণে তাক লগাবলৈ পৰা নাই অৰ্থাৎ জনসাধাৰণে তাক মানিবলৈ চেষ্টা কৰা নাই আমাৰ জনসাধাৰণে তাক মেনেজমেণ্টটো তাৰমানে শেষ কৰি দিছে শেষ কৰি যাৰ পিছত ভাৰতবৰ্ষখন প্ৰদূষিত হৈ যাইছে আৰু বৰ্তমানে প্ৰদূষিত হৈছে আমাৰ গমে পাইছে যে কিছুদিন আগত মহাকুম্ভ হৈ গ'ল মহাকুম্ভত আমাৰ উত্তৰ প্ৰদেশত বিভিন্ন কিমান প্ৰদূষণ হ'ল মহাকুম্ভৰ পৰা যিটো আমাৰ ত্ৰিবেণী সংগম আছিল মহাকুম্ভত সেই ত্ৰিবেণী সংগম আনকি ভাৰতৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ত্ৰিবেণী সংগমকে প্ৰদূষিত বুলি ক'লে অৰ্থাৎ যিখিনি পানীত ৰাইজে তাৰমানে স্নান কৰিছিল পুণ্য হ'ব বুলি সেই পানীখিনি তেওঁলোকে টক্সিক বুলিয়ে কৰিছিলে অৰ্থাৎ হয় টক্সিক হৈছিলে কাৰণ ইমান মানুহ তাত কোটি কোটি মানুহ গেদাৰিং হৈছিল যাৰ বাবে নেকি উত্তৰ প্ৰদেশখন একদম প্ৰদূষিত কৰি দিছে এই মহাকুম্ভত এনেধৰণৰ মেনেজমেণ্ট আমাৰ তাৰমানে ভাৰতবৰ্ষত অভাৱ হৈ আছে যাৰ বাবে নেকি এনেধৰণৰ প্ৰদূষণ হ'বলৈ গৈছে ইয়াৰ ভিতৰত আৰু এটা কাৰণ আছে 5 নম্বৰ কাৰণটো হ'ল মেইন হ'ল ডিফৰেষ্টেশ্যন এণ্ড আৰ্বানাইজেশ্যন অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত নিৰ্বনীকৰণ আৰু উদ্যোগীকৰণ দুটা অতি ক্ষিপ্ৰতাৰে হৈ আছে অৰ্থাৎ নিৰ্বনীকৰণ মানে কি গছ কটা উন্নয়নৰ নামত যিবিলাক তাৰমানে আমাৰ ভাৰতবৰ্ষত চলি আছে নে সেইবিলাক ক'বলৈ গ'লে তাৰমানে বহুত কথা অৰ্থাৎ উন্নয়নৰ নামত চাওক আজি কিছুদিন আগত আমাৰ দীঘলী পুখুৰী পাৰতে উন্নয়ন ফ্লাইঅভাৰ বনাম বুলি গাছ কাটিবলৈ লৈছিল যদিও আমাৰ ষ্টুডেণ্টৰ প্ৰটেকশ্যনত আমাৰ গাছকেইটা কাটিব নোৱাৰিলে হ'লেও কিন্তু চৰকাৰে সেইটো গাছ কাটিবলৈ ওলাইছিল আৰু বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গাছ কাটিয়েই আছে উন্নয়নৰ নামত যিবোৰে নেকি মানে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে গাছ কাটিলে গাছৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰি আছে বহুত সময় গাছৰ বহুত ক্ষেত্ৰত প্ৰদূষণটো নিয়ন্ত্ৰণ কৰে আমাৰ যিবিলাক সেউজীয়া গেছ আছে সেইবিলাক গেছৰ পৰিমাণটো গছৰ দ্বাৰা সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে লগতে উদ্যোগীকৰণ হৈয়ে আছে ভাৰতবৰ্ষ উদ্যোগৰ পৰা বিষাক্ত পদাৰ্থ ওলাই আছে এইবোৰ বিভিন্ন কাৰণৰ ফলত ভাৰতবৰ্ষ সদায় প্ৰদূষিত হৈ আছে যাৰ বাবে নেকি জনসাধাৰণৰ একেবাৰে হাৰাশাস্তি হৈছে দিল্লী আজি চাওক দিল্লীখনক লৈ আমাৰ ভাৰতবৰ্ষ লাগি আছে কিন্তু প্ৰত্যেকখন ৰাজ্যই প্ৰদূষিত কিন্তু দিল্লী বেছিকৈ প্ৰদূষিত হৈ আছে মই কৈছোৱে যদি আপুনি দিল্লীত বাস কৰে তেন্তে এদিনত আপুনি 36 ডাল চিগাৰেট খোৱাৰ সমান আপুনি টক্সিক পদাৰ্থ আপোনাৰ নিজৰ দেহত সোমাই আছে লগতে আমাৰ ভাৰতবৰ্ষৰ মানুহৰ প্ৰব্লেম বুলি ক'বলৈ গ'লে মানুহৰ প্ৰব্লেম হ'ল চিভিক চেঞ্চ আমাৰ ভাৰতবৰ্ষৰ মানুহৰ একেবাৰে চিভিক চেঞ্চটো অতিপাত কম তেওঁলোকে বিভিন্ন ধৰণৰ ডাষ্টবিনত বস্তু পেলাব আশাৰী ৰাস্তা ঘাটে পেলাই দিব যাৰ বাবে প্ৰদূষিত হৈ আছে সকলোবোৰ পলিউশ্যন ওলাই আছে তাৰ পৰা বিভিন্ন টক্সিক পদাৰ্থ ওলাই আছে সদায় এনেধৰণৰ বিভিন্ন কাৰণত ভাৰতবৰ্ষখন সদায় প্ৰদূষিত হৈ আছে আৰু এনেদৰে যদি ভাৰতবৰ্ষখন থাকে সদায় প্ৰদূষিত হৈয়ে থাকিব ইয়াৰ বাবে লাগিব আমাৰ চৰকাৰৰ সম্পূৰ্ণ এটা কঠোৰ নীতি নিয়ম লগতে লাগিব আমাৰ জনসাধাৰণৰ চিভিক চেঞ্চটো ভাল লাগিব এই সকলো ক্ষেত্ৰত ভাৰতবৰ্ষখন তেতিয়াহে প্ৰদূষিত নহ'ব এই সকলো যেতিয়া মিলি যাব নহ'লে ভাৰতবৰ্ষ সদায় প্ৰদূষিত হৈ আৰু আমাৰ দুদিনমান আগতে আমি গম পাইছিলোঁ যে বিশ্বৰ ডাঙৰ সংস্থা এটাই আমাৰ পৃথিৱীৰ মষ্ট পলিউটেড 20খন চিটিৰ নাম দিছিল আৰু 20খনৰ ভিতৰত সেই 20খন চিটি আমাৰ ভাৰতবৰ্ষৰে আছিল সেইটো ভাৰতবৰ্ষৰ বাবে এটা অতি লজ্জাজনক কথা হ'লেও ভাৰতবৰ্ষৰ প্ৰদূষণৰ ক্ষেত্ৰত এনেদৰে আগবাঢ়িয়ে আছে বিশ্বৰ ক্ষেত্ৰত বিশ্বৰ নাম্বাৰ 1 প্ৰদূষিত দেশেই হ'ল ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষ প্ৰদূষিতটো আমাৰ এই প্ৰধান মেইন 5টা কাৰণ কিন্তু ইয়াৰ বাহিৰে আৰু বহুত কাৰণ আছে ভাৰতবৰ্ষ প্ৰদূষিত হোৱাৰ আঁৰত এই কাৰণকেইটাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ আইন আনি আছে কিন্তু সকলোবোৰ আইনে বিফল হৈ আছে বৰ্তমান সময়ত আগন্তুক দিনত আৰু আইন আনিব জনসাধাৰণৰ চিভিক চেঞ্চটো বাঢ়িব তেতিয়াহ'লে এই প্ৰদূষণটো ভাৰতবৰ্ষৰ প্ৰদূষণটো কণ্ট্ৰলত আনিব পৰা